জিলমিল জোনাকে পোহৰাই তুলিলে এটি দুটি কৰিব কাহিনী এয়া ফটো সেশন চলি আছে গুড মৰ্নিং এভৰিৱান কি খবৰ আপোনালোকৰ নিশ্চয় ভালেই চাগে মই কৰবিয়া মোৰ অন্যটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো আজি সৰু এটা ট্ৰেভেল ব্লগ বনাও বুলি ভাবিলো আমি গুৱাহাটী ওচৰতে আখেপাখে থকা এঠাইলৈ যাওঁ প্ৰায় গুৱাহাটীৰ পৰা 60 কিলোমিটাৰ মান হ'ব আপোনালোকে ভিডিঅটো কন্টিনিউ চাই থাকিব আমি ক'ত যাম আৰু আমি চাৰিগৰাকী যোৱা কথা আছিল মোৰ হাজবেণ্ড আৰু মোৰ বা এগৰাকী লগতে খুৰীক মই আগৰ ব্লগত দেখুৱাইছোৱে গতিকে খুৰী অকণমান অসুবিধাৰ কাৰণে যাব নোৱাৰিলে এতিয়া আমি তিনিগৰাকীয়ে যাম ঘৰতে সোমাই আমনিও লাগিছে আৰু আমি এনেকুৱা জেগালৈ যাম তাত মানুহ নাথাকিব খুব কম মানে জনসংখ্যা গতিকে আমি বহুত ভিৰলৈ নাযাওঁ আপোনালোকে ভাবিবও পাৰে যে কোভিডৰ সময়ত আমি ক'ত গৈছো গতিকে আমি বহুত বেছি মানুহ থকা জেগালৈ নাযাওঁ ফাইনেলি আমি ওলাই আহিলো আৰু বতৰ ডাৱৰীয়া আন্ধাৰ কৰি থৈছে বৰষুণ দিব চাগে 12টামান বজাৰ পৰা বৰষুণ দেখাই আছে নাজানো কি হয় তথাপিতো ওলাইছো যেহেতু যাম বুলি ভাবিলো যেতিয়া চাওঁ কি হয় আৰু গুৱাহাটীত এনেও বহুত টাইম বৰষুণ দি নাথাকে সকলোৱে জানেই যিসকলে গুৱাহাটীত থাকে বৰষুণ দিয়ে এৰে তেনেকুৱাই কৰি থাকে আমি আৰু এতিয়া বশিষ্ঠ চাৰিআলিৰ ট্ৰেফিক জামত ফচি আছোঁ এবাৰ চাই দিয়া এইডোখৰত সদায় এনেকুৱাই বৰষুণ আহিব অভিমানবোৰে যে ৰিঙিয়াই মাতিলে সৰু সৰু মিঠা সোঁৱৰণি এতিয়া আহি সোণাপুৰ পালোঁ সোণাপুৰ মেধিকুচি আৰু বাক পিক আপ কৰি লওঁ বৰষুণ দিছিলে ইয়াত জানা নাই তিতি আছে এফালে বৰষুণ দিছিলে আমাৰ গুৱাহাটী ফালে ইমান বৰষুণ দিয়া নাই এতিয়া আমি সোমাই লওঁ এফালে এনেকৈ তাইক লৈ লওঁ তাৰপিছত গৈ আছোঁ ইমান ধুনীয়া হৈ আছে বৰষুণ দি আছে ন এইকেইদিন সেউজীয়া ক'ৰবাৰ আঁতৰি নিদিয়ে গৰুটো দিছেনে তাৰ দম কি যাব এই লোকেল হয় সেইকাৰণে আঁতৰি দিয়া নাই বৰষুণ পেলাইছে এটুপ এটুপকৈ ইমান ধুনীয়া দেখিছেনে পিছফালে পুৰা সেউজীয়া হৈ আছে বৰষুণ পেলালে পুৰা একদম আজি হেৰি হৈ আহিছে দেই সৰু ছোৱালী নিচিনা টিপ টপ আজি সৰু ছোৱালী নিচিনা পুৰা টিপ টপ হৈ আহিছে মোৰে গোলাপ হয় মোৰ দোলা দয়াৰৈ লৈ যোৱা দয়াৰৈ সপোন নহয় এবাৰ আহিছিলোঁ হেৰি এই পিকনিকৰ টাইমত তাৰপিছত এইটো ধুনীয়া পিকনিক প্লেচ হয় ইমান পিকনিকৰ আমি মানে গাড়ী সোমাবই নোৱাৰিলোঁ তাৰপিছত ঘূৰি গুচি আচ্ছা খোৱা নহ'ল আৰু 1 তাৰিখে নে 31 ডিচেম্বৰত আছিলে হ'বলা 31st এই গৌতম যে গৌতম বৰা মই নামটো দিনবা শুনি আছো তাৰপিছত আধানি খুকুলা দাউৰু বাউলি হুৱানা জোনৰে পোহৰ ফাইনেলি আমি পাই গ'লোঁ টেঘেৰীয়া আৰু আপোনালোকে চাগে এতিয়া গম পাইছে আমি ক'লৈ আহিছিলোঁ টেঘেৰীয়া লাংজাৰ জলপ্ৰপাত চাবলৈ আহিছিলোঁ কিন্তু গেটখন বন্ধ দেখিছোঁ নাজানো কি হয় গাড়ীৰ পৰা নামি অকণমান চাই লওঁ বন্ধই নে খোলাই নে যদি বন্ধ তেতিয়াতো উপায় নাই কিন্তু পিছফালে দেখিছে গেট বন্ধ এইটো লকডাউনৰ পৰা মাজতে দেখিছিলোঁ ফটো গাহৰি খৰিকা ইমান দিনৰ পৰা আশা কৰি আছিলোঁ টেঘেৰীয়া যাম কিন্তু আমাৰে লাগ বেয়া টেঘেৰীয়া নাপালোঁ চাবলৈ ফালে ওপৰলৈ যাওঁ বা আজি ইমান আপুনি চাব আমাৰ লগত কিমান মানে আমাৰ লগত আহিছিলে ফুৰিবলৈ ইমান দিনৰ মূৰত কিন্তু আজি বন্ধ কিন্তু ভিউটো বহুত ধুনীয়া ন জেগাটো বহুত ধুনীয়া দেখিবলৈ ইমান ধুনীয়া সাংঘাতিক ধুনীয়া কৈছে নহয় ফালে উপায় নাই কিন্তু একে মানে আৰু নোহোৱাত এইটোৱে আৰু মুকলি অকণমান সেউজীয়া পৰিৱেশৰ মাজত অসমতো এখন সৰু শ্বিলং আছে এতিয়া শ্বিলং টাইপে এনেকৈ ৱাটাৰফললৈ যোৱা আছে আৰু শ্বিলঙৰ নিচিনাই শব্দ হৈ আছে পানীবিলাকৰ কঁঠাল কিনিব পাৰিম আবেগৰে গোলাপ
কিন্তু চাৰ্টটো উঠি গ'ল একো নহয় হিৰইনে দেখোন কাটি অকল পেটটো উলিয়াই মাৰে আপুনি একণকে লাজ কৰি যাওঁগে আৰু ন কিনো কৰিম আৰু বন্ধ আৰু আহি আছে গাড়ী ঢেৰ মানুহো ঢেৰ ইমান মানুহ আহিছে চব গুচি গৈছে আমাৰ নিচিনাই এতিয়া আমি ইয়াত ফটোশ্বুট কৰি আছে ফটো চেচন ভিউটো ফটোৱে চবৰে ফটো এইফালে ফটো চেচন আহি হাইৱেৰ পালোহি আৰু এইখিনি দেখিছে চব্জি ইয়াতে অকণমান চব্জি লৈ লওঁ চব্জি আছে কিন্তু তথাপিতো লোকেল চব্জি যে সেইকাৰণে অকণমান চব্জি লৈ লওঁ কলডিল কেনেকৈ দিছে কোনটো লাগে বা এইবিলাক লোকেল নেকি লোকেল এইটো কিমান সৰুটো কিমান 10 টকা কি কলৰ এইবিলাক এইটো 30 টকা ল'ব দেই আনাৰসটো বাড়িতে মারিম পাক বিচারি আনিম খাক মোর নিচিনা নাপাবি মোর 12 বিঘা আছে মাটি গোটেই পাহাৰ হয় পাহাৰখিনি এই পাহাৰটো বেছি মানে 12 বিঘা কোনোবা কাষ্টমাৰ আছে টেঘেৰিয়া গেটখনকে চালোঁ আৰু আহিলোঁ এতিয়া ৰঞ্জিতা বাক থলোঁ থৈ মেলি খুৰীহঁতৰ ঘৰত সোমাম ভাত খাম মাছ বনাই থৈছোঁ বুলি ক'লে ভাত ৰাতিপুৱা খোৱা নহ'ল খাই লওঁ ভাতকেইটা ইয়াতে খাই মেলি যাওঁ আৰু ঘৰত বনাই নাথাকোঁগৈ তোমাৰ টেঘেৰিয়া চাই কেনেকুৱা লাগিলে ভাল লাগিলে গেটখন চাই বহুত ভাল লাগিলে ৰেষ্টুৰেণ্টবিলাক দেখিলে দুখে লাগে বহুত দিন খোৱা নাই আমিতো ৰেষ্টুৰেণ্টতো খাব পাৰোঁ কি কোৱা ৰেষ্টুৰেণ্টতো খাব পাৰোঁ ভাতো খাবা আকৌ ৰেষ্টুৰেণ্টতো খাবা অঁ ভাত খাই ৰেষ্টুৰেণ্টত চাওমিন খাই যাম বহুত দিন খোৱা নাই কিয় খোৱা নাই বহুত দিন খাই যাম পিছত খাম কেতিয়া খাবা যেতিয়া ক'ভিড শেষ হ'ব ক'ভিড শেষ নহয় আৰু ৰেষ্টুৰেণ্টবিলাকত দেখিছোঁ দেই গাড়ী সেইখন কি আছিলে এইখন আমি পাই অহাখন কিবা ৰান্ধনী তাতো আছে আৰু আতিথ্য বা গাড়ী সেয়া দেখিছেনে পুৰা সেইখনতো গাড়ী আপুনি নগ'ল যে সেইকাৰণে টেঘেৰিয়া বন্ধ অঁ অঁ হ'ব এটা বনাই থৈ যাম ধুনীয়াকৈ ড্ৰেছ এযোৰ পিন্ধি ল'ব দেই ভিডিঅ' শাৰী চাৰী পিন্ধি ল'ব আৰু শুনক টেঘেৰিয়া খুলি আছিলে কালিৰ পৰাহে সোমাব দিয়া নাই আপুনি চাগে কাৰোবাক ফোন কৰি দিলে সোণাপুৰৰ পৰা আৰু বাজিছে 4:35 আমি 25 মিনিটত পামনে কাৰফিউ আগত পাই গ'লেও হ'ব তাৰপিছতে আৰু আমি যিহেতু টেঘেৰিয়াটো বন্ধ আপোনালোকক কৈছোঁ অলৰেডি টেঘেৰিয়া বন্ধৰ কাৰণে আমি মেধিকুচিত সোমালোঁ আপোনালোকে ভিডিঅ' দেখিলে মেধিকুচি ভিডিঅ' মেধিকুচিৰ সেই ভিতৰলৈও ৰাস্তা সেইফালে চাগে মেঘালয় বৰ্ডাৰ হ'ব ন অকণমান যদি ওপৰলৈ গৈ থকা হয় হিল এৰিয়া হয় গতিকে তাতো গ'লোঁ চ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বেছি দীঘলো নকৰোঁ কাৰণ বেছি দীঘল কৰিলে আপোনালোকে ইমান ভিডিঅ'বোৰ নাচায় আৰু যদি আপোনালোকে মোৰ চেনেলটোৰ নতুন ভিউৱাৰ্ছ হয় প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু এটা লাইক কৰি দিব থেংক ইউ